নমস্কাৰ, মই আছোঁ এতিয়া পূব বৰবৰীয়া। মইনা তেখেতৰ নাম, আৰু এনে কাগজ পত্ৰত লেখা আছে ৰাহুল নাথ। আপোনালোকে যদি তেখেতৰ গৃহস্থানলৈ আহিব বিচাৰে, ৰাহুল নাথ ক'লে হয়তো কোনোবা চিনিবলৈ নোৱাৰে, কিন্তু মাইনা বুলি ক'লে সকলোৱে চিনি পায়। ধন্যবাদ। আমি আহক কথা পাতি চাওঁ। বাইদেউ, আপোনাৰ খবৰটো শুনা পাইছিলোঁ আমি নিউজত, শুনা পাই সেয়েহে আপোনাৰ ওচৰলৈ আহিলোঁ। দাদাৰ খবৰটো শুনি আমি সঁচাই বহুতেই বেয়া লাগিছে আমাৰ। আপুনি কিটো পৰিস্থিতিত আছে, কেনেকুৱা মেডিকেল বা মেডিকেলৰ পৰা কি কৈছে সেইটো ক'ব পাৰিব নেকি? এইটো দেখাই পাইছোঁ আমি, তেখেতে কথা ক'বলৈ অৱস্থাত নাই। আৰু আমাৰ কণমানি কিশোৰটোক চালক কেনেকৈ কান্দি আছে। তেখেতৰ দেউতা আৰু তেখেতৰ হাজবেণ্ড যেতিয়া অসহায় হৈ পৰে, তেতিয়া আমিও বিচাৰোঁ যে ঘৰত ভালকৈ আহক, সিহঁতৰ ঘৰলৈ দুমুঠি ভাত হওক। খোৱা বোৱাটো কষ্ট হৈছে চাগে, সেইখিনি সুধিলে গম পাম আমি। এইটো কণমানিটো চালে গম পাব, কণমানিটো কেনেকৈ কান্দি আছে। কণমানিটো চালে গম পাব কণমানিটো কেনেকৈ কান্দি আছে চালক, দেউতাৰ কাৰণে। আৰু তেখেতৰ আপোনাৰ বাইদেউ খোৱা বোৱা কষ্ট হৈ আছে নে? কিবা খাইছে নে? ঘৰত একোৱে নাই, বেলেগে ঘৰত কোনোবাই নি কিবা এটা খুৱাই দিছে যে ঘৰত একোৱে নাই। খোৱা বোৱা একো নাই? খোৱা বোৱা একোৱে নাই। মেডিকেলৰ পৰা ডক্টৰে কি বুলি কৈছে? সি আকৌ ব্ৰেইন অপাৰেশ্যন কৰাব লাগিব বুলি কৈছে। সেইটো কাৰণে পইচা দৰকাৰ হ'ব। পইচা দৰকাৰ। মই শুনা পাইছিলোঁ আপোনালোকৰ ধৰক ডক্টৰে কোৱা মতে মানে আৰু কেইদিনমান ট্ৰিটমেণ্ট কৰিব দিছিলে। পইচা নাই যিহেতু সেইকাৰণে ল'ৰা গ'ল। শুনা পাইছে চাগে যে পইচা নাই, সেইটো কাৰণে মেডিকেলৰ পৰা সেই পেচেণ্টজনক ঘৰলৈ লৈ আহিব লগা হ'ল। আৰু সিহঁতৰ নিজৰ ৰিক্সত লৈ আহিব লগা হৈছে। ডক্টৰে কৈছিলে ট্ৰিটমেণ্টৰ কাৰণে কেইদিনমান ৰাখিবলৈ, হাতত পইচা নাথাকিলে আৰু যিটো হয় আৰু। সেয়েহে মই আহিলোঁ, এই ঘৰত উঠিলোঁ, আহি কিনে বাইদেউহঁতৰ লগত কথা চথা পাতিলোঁ, চাওঁ আমি কিমানখিনি আগুৱাই দিব পাৰোঁ আৰু এই বাইদেউক কিমানখিনি সহায় কৰি দিব পাৰোঁ। সেয়ে সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ এই দাদা বাইদেউক, এই মাইনাজনক, সৰু টিকলাজনক চবে সহায় কৰে। আৰু এইটো ভিডিঅ'ত আপুনি কিবা ক'ব বিচাৰে নেকি? আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোৱে যাতে গম পাই সহায় কৰে মোক। সকলোখিনি মানুহজনে কৰি আছিলে। ঘৰ চোৱা চিন্তা, এটা ডাঙৰটো ল'ৰা পঢ়ি আছে, সৰুটো এবছৰ হৈছেহে। গতিকে ঘৰতো বহুতে অসুবিধা হৈ আছে, খোৱা বোৱাৰ পৰা ধৰি গোটেইখিনি অসুবিধা হৈ আছে। গতিকে আপোনালোকে যাতে কিবা এটা সহায় কৰে। ৰেচনো নাই? ৰেচন নাই। আৰু দাদা টুমটুম চলাইছিলে? বেলেগৰ টুমটুম চলাই ঘৰখন চলাই আছিলে। হয়। দাদা বেমাৰ কি হৈছিল? প্ৰেছাৰ ষ্ট্ৰক, অন্য বেলেগ ব্ৰেইনৰ এতিয়া অপাৰেশ্যন কৰাব লাগিব, প্ৰেছাৰ ষ্ট্ৰক। ডক্টৰে কি বুলি কৈছে? ডক্টৰে এটা অপাৰেশ্যন কৰি দিলে, যিটো মাথা বিষ হৈ থাকে প্ৰেছাৰ ষ্ট্ৰকৰ, সেই মাথা বিষটো তেজ গোটা মাৰি ধৰিছিলে, সেই তেজটো উলিয়াই দিলে এটা অপাৰেশ্যনেৰে। এতিয়া দ্বিতীয়টো কৰাব লাগে, বহুত টকা পইচা লাগে। দ্বিতীয়টো কিমান দিন টাইম দিছে আপোনালোকৰ? 15 দিনহে দিছিলে, এতিয়া সপ্তাহ 10 দিন গুচি গ'ল, খুব কম সময়। আৰু আপোনাৰ হাতত মাত্ৰ 5 দিন আছে। হয়। সেয়ে মই আমাৰ অসমবাসী আৰু আমাৰ মৰিগাঁওবাসী বিশেষকৈ ক'ব বিচাৰোঁ, আমাৰ মৰিগাঁৱৰে মানুহ হয় তেখেত, আমাৰ অসমীয়া মানুহ হয়। আহক, তেখেতৰ ওচৰত মাত্ৰ 5 দিনহে আছে ডক্টৰৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। আৰু তেখেতৰ ডক্টৰে 15 দিন টাইম বান্ধি হাতত বান্ধিছিল, আৰু তেখেতৰ 10 দিন অতিক্ৰম কৰি গ'ল, এতিয়ালৈ কোনো ধৰণৰ সাহাৰ্য পোৱা নাই। সেয়েহে আমি আহিছোঁ যে বাইদেউহঁতৰ কিবা এটা সহায় কৰিব পাৰোঁ, আৰু সকলোৱে মিলি যদি আমি সহায় কৰোঁ, এই সহায়টো আমাৰ বহুত ডাঙৰ কিবা এটা সহায় হ'ব আমি আশা কৰোঁ। আপোনাক গম পাইছোঁ আপোনাক এতিয়া সহায় লাগে, আপুনি কেনেকুৱা সহায় কৰিলে আপোনাৰ ভাল হ'ব? যোনে যেনেধৰণে পায়, এটকা দুটকা দি সহায় কৰিলে হ'ল আৰু। মানে QR ক'ডটোত 1 টকা 2 টকাকৈ দিব দিছে? হয়। মানে যোনে আপোনাৰ ভিডিঅ'টো চাই, হয়, সেই সোপা মানুহ, যিমান মানুহ আছে, 1 টকা 2 টকা দি আপোনাক সাহাৰ্য কৰিব লাগে যে দাদা ট্ৰিটমেণ্টৰ কাৰণে। আৰু আপোনাৰ হাতত মাত্ৰ 5 দিনমানহে আছে। হয়। 5 দিন পিছত লৈ যাব লাগিব। হয়। ৰাহুল নাথৰ ঘৰ দেখাব বিচাৰিছোঁ। এইটো হ'ল ঘৰ মানুহজনৰ। এইটো ঘৰতে বসবাস কৰে 4জন ফেমিলি। কণমানি কেঁচুৱাটি আৰু ক্লাছ 8ত পঢ়া ল'ৰা এটা আছে।
আৰু বাইদেউ আৰু দাদা যে অসুস্থ হৈ পৰি আছে। এইজনে হ'ল তেখেতৰ প্ৰথম সন্তান। আৰু কোন ক্লাছ পঢ়ি আছা বাবা তুমি? 7 ক্লাছ 7। দেউতাৰ অসুখ হৈ আছে, গম পাইছে? খোৱা বোৱা কেনেকৈ কৰি আছা? বহুত কষ্টত হৈছে। বহুত কষ্টত তুমি খোৱা বোৱা কৰি আছা। সেইটো গম পালে যে তেখেতৰ দেউতাকে ইনকাম কৰে। দেউতাকে ইনকাম কৰিব পাৰিলে মানে কামানি কৰি আনিব পাৰিলেহে ঘৰখন চলে, নহ'লে নচলে। এই কণমানি শিশুটি তেতিয়া দেখা পালে আৰু তেখেতৰ ল'ৰাটোৰ কথা শুনি পালে যে বহুত কষ্টতে আছে। কোন ক্লাছ পঢ়ি আছে? ক্লাছ 7 ন? স্কুল গৈ আছেনে নাই? নাই, যাব পৰা নাই। দেউতাৰ অসুখৰ কাৰণে। এক্সাম নাই, দিব পৰা নাই। বহি কিতাপ পত্ৰ কিবা অসুবিধা হৈছে নেকি? হৈছে? এই আমি দেখাব পাইছোঁ দাদাজনক। তেখেতে এইটো অৱস্থাত ঘৰত বহি আছে আৰু সেই মেডিকেল পইচাৰ অভাৱৰ কাৰণে আজি ট্ৰিটমেণ্ট কৰিব পৰা নাই, আধাতে লৈ আহিব লগা হ'ল। আমি বৌৰ মুখত শুনিছিলোঁ যে তেখেতে পইচাৰ অভাৱৰ কাৰণে ট্ৰিটমেণ্ট সম্পূৰ্ণ হোৱা নাই। মই আকৌ এবাৰ কৈছোঁ ৰিপিট, তেখেতে পইচাৰ অভাৱৰ কাৰণে ট্ৰিটমেণ্ট কৰিব পৰা নাই। নিজৰ ৰিক্সত ঘৰত লৈ আহিছে। ডক্টৰে কৈছিল যে কিছুমান দিন ট্ৰিটমেণ্ট কৰিবলৈ, সিহঁতে ট্ৰিটমেণ্ট নকৰিলে হাতত পইচা নহ'লে যি হয় আৰু। সেয়েহে আমি আজি ভিডিঅ'টো বনালোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যোনে যোনে কিবা দিব বিচাৰে সেইজন ফেমিলিলৈ, আৰু যদি আপোনালোকে ঘৰত আহি দিব বিচাৰে তো ঘৰত আহি দিব। সাহাৰ্য যেনেকৈ নহওক, 1 টকা দিয়ে 2 টকা দিয়ে, সেই ফেমিলিলৈ সাহাৰ্য কৰক। ধন্যবাদ।